নমস্কাৰ আজি পুনৰবাৰ আপোনালোকৰ মাজত মই এটা বিষয় লৈ পেলাই আহিছোঁ ৰেকিৰ ক্ষেত্ৰত ৰেকিৰ দ্বাৰা আমি কেনেকৈ শৰীৰত হোৱা সোৱেলিংবিলাক আমি বা ফুলি অহা অংশ কিছুমানত শৰীৰৰ অংগ কিছুমানত কি ধৰণে ৰেকি হিলিং কৰিব পাৰিম বা পৰা যায় তাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িব লৈছোঁ আহক আমি আগবাঢ়ি পেলাই যাওঁ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ৰেইচ অফ ৰেকিলৈ আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শৰীৰৰ বিভিন্ন অংশত হোৱা শৰীৰৰ ভৰিত হোৱা বা হাতত হোৱা পেটৰ অংশত হোৱা বিভিন্ন শৰীৰৰ অংগ কিছুমানত হোৱা সোৱেলিং যাক আমি কওঁ ফুলি গৈছে কেতিয়াবা আমি কওঁ যে পানী জমা হৈছে কেতিয়াবা ক'ব পৰা যায় এছাইটিছ কিছুমান ৰোগৰ কাৰণে বুলি কোৱা হয় তেনেকুৱাবিলাক হ'ব পাৰে কিন্তু কিয় হয় এই ৰোগৰ বিভিন্ন কাৰণ থাকিব পাৰে বিশেষকৈ যকৃত আৰু বৃক্কৰ ক্ষেত্ৰত কিডনি আৰু লিভাৰৰ ক্ষেত্ৰত যেতিয়া সমস্যাই দেখা দিয়ে তেতিয়া এইবিলাক বেছিকৈ বহিঃপ্ৰকাশ ঘটে শৰীৰৰ ক্ষেত্ৰত তাৰোপৰি বিভিন্নবিলাক কাৰণ থাকিব পাৰে যাৰ কাৰণে এনেকুৱাবিলাক হ'ব পাৰে আৰু পৰাপক্ষত আমি জনা ক্ষেত্ৰত আমি দেখা পাওঁ বিশেষকৈ শৰীৰত যেতিয়া কিডনিৰ ক্ষেত্ৰত প্ৰব্লেম আহে বা লিভাৰৰ ক্ষেত্ৰত প্ৰব্লেম আহে তেতিয়া খুব কিছুমান এনেকুৱা ধৰণৰ চিমটমছবিলাক দেখা যায় শৰীৰত ভৰি ফুলে কেতিয়াবা নতুবা শৰীৰৰ বিভিন্ন অংশ কিছুমান হয়তো ফুলি অহা নিচিনা আমি অনুভৱ কৰোঁ বা দেখা পাওঁ কেতিয়াবা এনেকুৱা কিছুমান দেখা যায় যে গাড়ীত কোনোবাই বহুত দূৰণিবতীয়া যাত্ৰা কৰিছে তেতিয়া তেওঁলোকৰ ভৰিসমূহ গাড়ীখনত বহি যোৱা সময়ত যাত্ৰা কৰা সময়খিনিত তেওঁলোকে ভৰি ফুলি যোৱা নিচিনা অনুভৱ কৰে তেনেকুৱা ধৰণৰ হয় বা ফুলি আহে সেই ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আমি ৰেকিৰ দ্বাৰা কেনেধৰণে আমি চিকিৎসা গ্ৰহণ কৰিব পাৰিম বা ৰেকিৰ থাৰ্ড লেভেলৰ হিলাৰসকল বা ছেকেণ্ড ডিগ্ৰী হিলাৰসকলে কি ধৰণে ট্ৰিটমেণ্ট কৰিব পাৰিব তাৰ বিষয়ে মই কিছু কথা ক'বলৈ আগবাঢ়িবলৈ লৈছোঁ বিশেষকৈ দেখা যায় যেতিয়া যকৃতৰ সমস্যা বা আমাৰ বৃক্কৰ সমস্যা আহে তেতিয়া আমাৰ শৰীৰৰ মুখমণ্ডলৰ কেতিয়াবা চকুৰ অংশটো কেতিয়াবা আমাৰ দেখা পোৱা যায় এনেকৈ ফুলি আহে যেতিয়া বৃক্কৰ সমস্যা কেতিয়াবা আহে বা কিডনি ষ্টোনৰ ক্ষেত্ৰত কেতিয়াবা আমি দেখা পাওঁ ষ্টোন হ'লে কিডনিত যদি পাথৰ হয় তেতিয়াও আমি দেখা পাওঁ আমাৰ কিছুমান অংশ কেতিয়াবা ফুলিব পাৰে মুখমণ্ডলৰ তেনেকুৱাবিলাক বস্তু আহি পেলাই পৰে আমি দেখা পাওঁ সেই ক্ষেত্ৰত যেতিয়া এজন হিলাৰে হিলিং দিবলগীয়া হয় বিশেষকৈ ছেকেণ্ড ডিগ্ৰী হিলাৰজনে যদি হিল কৰিবলগীয়া হয় সদায় এটা কথা মনত ৰাখিব লাগিব যে ৰোগীজনক হিলিং দিয়াৰ আগত সদায় অৰাটো ক্লিন কৰাৰ খুব প্ৰয়োজন হয় অৰা ক্লিনিং কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব চিম্বল নম্বৰ 1 2 3 চকুৰে চেহেকি হানচাজেচনেন আপোনালোকে এপ্লাই কৰিব লাগিব ড্ৰ কৰিব লাগিব আপোনালোকে সেই বিষয়ে আপোনালোকে গম পায় তাৰোপৰি তাৰ আগত আপোনালোকে নিজকে চিল কৰিব লাগিব এনাৰ্জিৰ দ্বাৰা যিটো আমি চি বলৰ দ্বাৰা বা এনাৰ্জি বলৰ দ্বাৰা আমি চিল কৰিবলৈ শিকাইছিলোঁ সেই ধৰণে কৰিব পাৰে বা হোৱাইট লাইটৰ দ্বাৰা আপোনালোকে কৰিব পাৰে এই বিষয়ে আটাইসকল গুৰুৱে শিকায় আৰু সেই পদ্ধতি আপোনালোকে অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন তাৰোপৰি থাৰ্ড লেভেলৰ হিলাৰসকলেও আপোনালোকে তৃতীয় ডিগ্ৰীৰ যিসকল আছে তেওঁলোকেও আপোনালোকে কৰিব পাৰে তেওঁলোকৰ ক্ষেত্ৰত অকণমান বেছিকৈ চিহ্ন কিছুমান আহি পেলাই পৰে কিন্তু যেতিয়া আপুনি যি স্তৰে এজন হিলাৰ নহওক কিয় ৰেকিৰ আপোনালোকে সদায় যিটো আমাৰ ৰেকিৰ আহ্বান কৰাৰ যিটো পদ্ধতি আছে পদ্ধতিটো আপোনালোকে সদায় অৱলম্বন কৰিব লাগিব সেই পদ্ধতি অৱলম্বন কৰাৰ পিছত আপোনালোকে ৰেকিক দুহাতৰ মাজত অনাৰ পিছত আপোনালোকে এই প্ৰক্ৰিয়াসমূহ আপোনালোকে আৰম্ভ কৰিব পাৰিব বা চিকিৎসাসমূহ আপোনালোকে ৰোগীজনৰ ক্ষেত্ৰত আৰম্ভ কৰিব পাৰিব প্ৰথমে ৰোগীজনক কি কৰিব আপোনালোকে প্ৰথমে ৰোগীজনৰ ক্ষেত্ৰত হাত যিটো চক্ৰ আছে চক্ৰকেইটা আপোনালোকে বেলেন্স কৰিবলৈ ল'ব আৰু ক্লিন কৰিবলৈ আপোনালোকে আৰম্ভ কৰিব তাৰ আগত ৰোগীজনক অৰাটো ক্লিন কৰি ল'ব মই আগতেও কৈছোঁ আপোনালোকে 3 মিনিট সময়কৈ প্ৰত্যেকটো চক্ৰত আপোনালোকে হিলিং কৰাৰ প্ৰয়োজন আছে বা বেলেন্স কৰাৰ প্ৰয়োজন আছে তাৰ পিছতে আপোনালোকে কি কৰিব যি স্থানত তেখেতৰ ফুলি আহিছে বা ভৰিত হওক গাঁঠিত হওক হাতৰ অংশত হওক য'তেই নহওক তেখেতৰ সেই অংশটো যদি আপোনালোকে পৰাপক্ষত যদি তাত আপোনালোকে স্পৰ্শ চিকিৎসা যদি দিব পাৰে তাত আপোনালোকে স্পৰ্শ কৰিব আৰু যদিহে ডিষ্টেন্স হিলিং দূৰণিবতীয়া আপোনালোকে চিকিৎসা যদি প্ৰদান কৰিব বিচাৰে তেতিয়াহ'লে কোনো কথা নাই আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আপোনালোকে তাত হিলিং প্ৰয়োগ কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে কি কৰিব যিটো অংশ বিশেষকৈ তেখেতৰ ভৰি হাতৰ কোনোবা অংশত যদি তেওঁলোকৰ ফুলি আহিছে বা কিবা হৈছে বা গাড়ীত যাত্ৰা কৰোঁতে তেওঁলোকৰ সদায় সেইটো প্ৰব্লেম তেওঁলোকে সদায় ফেচ কৰি আছে তেওঁলোকে অনুভৱ কৰিছে বা তেওঁলোকে বহুত দিন ভুক্তভোগী হৈ আছে তেতিয়া আপোনালোকে সেইজন ৰোগীৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব প্ৰথমে আপোনালোকে চক্ৰকেইটাক বেলেন্স কৰাৰ পিছত অৰা ক্লিন কৰিব চক্ৰ বেলেন্স কৰিব নিজকে আপোনালোকে প্ৰটেকশ্যন চিল্ডৰ মাজত ৰাখিব তাৰপিছত আপোনালোকে কি কৰিব বৃক্কৰ সাইডত আমাৰ শৰীৰৰ এই বেক সাইডত পিঠিৰ অংশত পিঠিৰ পিছফালে আপোনালোকে পাব কিডনিৰ স্থানটো বৃক্কৰ স্থানটো পাব তাত দুই সাইডত দুখন হাতেৰে আপুনি দুটা কিডনিত আপোনালোকে হিলিং দিব
আৰু এই হিলিঙৰ সময় প্ৰায় 15 মিনিট দিব আপোনালোকে 15 মিনিট দিয়াৰ লগে লগে কি হ'ব দুটা কিডনিয়ে সমান্তৰালভাৱে 15 মিনিটকৈ আপোনালোকৰ ৰেকি হিলিংটো পাব গ্ৰহণ কৰিব ৰোগীজনে গ্ৰহণ কৰিব আপোনালোকৰ দ্বাৰা আৰু ইয়াত আপোনালোকে মই যেহেতু কৈছোঁ ফাৰ্ষ্ট সেকেন্ড ডিগ্ৰী হিলাৰসকলে নাম্বাৰ 1 2 3 সিম্বলকেইটা ড্ৰ কৰিব কিন্তু থাৰ্ড লেভেলৰ যিসকল হিলাৰ আছে তেওঁলোকে কি কৰিব 1 2 3 সিম্বল এপ্লাই কৰাৰ উপৰিও আপোনালোকে কি কৰিব আপোনালোকে তাত ফৰ্থ মাষ্টাৰ সিম্বলটো আপোনালোকে ডাইকমিও আপোনালোকে এপ্লাই কৰাৰ উপৰিও আপোনালোকে জনাৰ সিম্বলটো এপ্লাই কৰিব তাত আৰু প্ৰয়োগ কৰিব জনাৰ চিহ্নটো আৰু জনাৰ চিহ্ন প্ৰয়োগ কৰাৰ পিছত আপোনালোকে ক্ৰমান্বয়ে দেখিব যে ৰোগীজন লাহে লাহে সুস্থ আৰোগ্য হ'বলৈ আৰম্ভ কৰিছে বা এই ৰোগটো ক্ৰমান্বয়ে নোহোৱা হ'বলৈ আৰম্ভ কৰিছে কিন্তু বহু ক্ষেত্ৰত কেতিয়াবা যদি আমি দেখা পাওঁ যে আমি বহুখিনি চিকিৎসা কৰাৰ পিছত বহু সময় লৈছে কিন্তু আমি ৰোগৰ কোনো ভাল এটা ফলাফল পোৱা নাই ৰোগটো নিৰাময় হোৱা নাই কিন্তু কি কাৰণে হ'ব পাৰে হয়তো তেখেত সেই ৰোগীজনৰ ক্ষেত্ৰত তেখেতে কৰ্কট ৰোগৰ এজন ৰোগী হ'ব পাৰে বা অন্য কিবা দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত তেওঁ হয়তো যুঁজ দি আছে সেই ৰোগীজনৰ ক্ষেত্ৰত কেতিয়াবা তেনেকুৱা হ'লে অকমান সময়ৰ প্ৰয়োজন হ'ব পাৰে বিশেষকৈ লিভাৰৰ ক্ষেত্ৰত যকৃতৰ ক্ষেত্ৰত তেখেতৰ যদি লিভাৰ কেঞ্চাৰ হৈছে বা তেখেতৰ কিডনিৰ ক্ষেত্ৰত কিডনিত বা বিকট হোৱা ৰোগসমূহ তেনেকুৱাবিলাক থাকিব পাৰে আৰু যেহেতু মই কৈছোঁ যে বিকৰ যদি পাথৰী ৰোগ যিটো পাথৰ হয় সেইটো ক্ষেত্ৰতো তেওঁলোকে কিছুমান কেতিয়াবা তেনেকুৱা দেখা যায় উপসৰ্গ কিছুমান দেখা যায় তো সেই ক্ষেত্ৰত আপোনালোকে অকমান ধৈৰ্যৰ প্ৰয়োজন হ'ব হিলিং দিয়ক সময়ৰ লওক আৰু ৰোগীজনৰ লগতে হিলাৰজনে যিজনে চিকিৎসা কৰিব চিকিৎসকজনেও ৰেকিৰ আপোনালোকেও ধৈৰ্য ধৰা অতিকৈ প্ৰয়োজন হ'ব আৰু এইদৰে চিকিৎসা কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণ চিকিৎসা ৰোগীজনক দিয়াৰ পিছত আপোনালোকে সদায় কি কৰিব নিজৰ যিটো আপোনালোকৰ যিটো কানেকশ্যন থাকিব তেওঁলোকৰ লগত হেতু সদায় আপোনালোকে কানেকশ্যনটো কাট কৰিব নাভি মণ্ডলৰ ওচৰত সদায় আপোনালোকে কাট কৰিব আৰু এনাৰ্জিটো সদায় ব্লক কৰিব আৰু এই ধৰণে কৰাৰ মেলাৰ পিছত আপোনালোকে দেখা পাব হয়তো অকমান দিনৰ প্ৰয়োজন হ'ব কেতিয়াবা অতি সোনকালে আমি ৰিজাল্টবিলাক পাওঁ কেতিয়াবা অকমান দেৰি হয় কিন্তু নিৰাশাৰ মাজত নাহিব নিৰাশ নহব ধৈৰ্য সহকাৰে কাম কৰি পেলাই আগবাঢ়ক নিশ্চয় ৰেকিৰ দ্বাৰা ফলাফলবিলাক আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু মৰমৰ বন্ধুসকল আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ এইখিনিতে যে ৰেইচ অফ ৰেকি ডিব্ৰুগড়ৰ আমাৰ ক্লিনিক অলৰেডি ষ্টাৰ্ট হৈ গৈছে য'ত আমি বিভিন্ন ৰোগৰ ৰোগীক আমি চিকিৎসা প্ৰদান কৰি আছোঁ আৰু সমান্তৰালভাৱে আগন্তুক দিনসমূহত হয়তো অসমৰ বিভিন্ন স্থানত আমাৰ ৰেইচ অফ ৰেকিৰ বিভিন্ন ক্লিনিকসমূহ ৰেকিৰ কাৰণে আমি আৰম্ভ কৰিবলৈ লৈছোঁ য'ত আমাৰ বিভিন্ন ভাল খুব হিলাৰসকল থাকিব যিসকলে ৰোগৰ চিকিৎসা কৰাৰ বাবে ৰাইজৰ মাজত আগবাঢ়ি পেলাই আহিব ৰাইজসকলৰ সহায়ৰ প্ৰয়োজন হ'ব আৰু তাৰোপৰি আমি অনলাইন আৰু অফলাইন ক্লাছেছবিলাক আমি ষ্টাৰ্ট কৰি আছোঁ দি আছোঁ আপোনালোকে যদি ইচ্ছা কৰে শিকিবৰ কাৰণে যিসকলে ৰেকি শিকিব বিচাৰিছে তলত উল্লেখ কৰা নম্বৰসমূহত আপোনালোকে যোগাযোগ কৰক আৰু যোগাযোগ কৰি পেলাই আপোনালোকে নিজৰ যি চহৰ আছে যি ঠাই আছে তাৰ বাবে আপোনালোকে নিজৰ নাম ঠিকনাসমূহ আমাক জনাই পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনবিলাক কৰিব পাৰিব য'ত আপোনালোকে ৰেকিৰ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী আপোনালোকে শিকিব পাৰিব ৰেকিৰ লগত আপোনালোকে জড়িত হ'ব পাৰিব যিহেতু এটা উদ্দেশ্য প্ৰত্যেক ঘৰতে প্ৰত্যেকৰ পৰিয়ালতে যদি এজন হিলাৰ থাকে ৰেকিৰ হয়তো বহুখিনি ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰিম বা ৰোগৰ সমস্যাৰ পৰা আমি আঁতৰি থাকিব পাৰিম তাৰোপৰি সদায় কওঁ এটা কথা ৰোগ হৈছে ৰোগ হোৱাৰ লগে লগে আপোনালোকে চিকিৎসকৰ সৈতে পৰামৰ্শ আপোনালোকে লওক চিকিৎসকৰ পৰামৰ্শৰ পিছত আপোনালোকে তেখেতলোকে দিয়া যিবিলাক উপায় আপোনালোকক দিব বা বিধি বিধান দিব সেইবিলাক আপোনালোকে ফ'ল' কৰক তাৰ সমান্তৰালভাৱে আপোনালোকে ৰেকিকো আপোনালোকে গ্ৰহণ কৰিব পাৰে আজিলৈ এইখিনি কথা কৈ পেলাই সামৰিছোঁ আৰু আপোনালোকক আগন্তুক দিনত নিশ্চয় লগ পাম এই ৰেইচ অফ ৰেকি আমাৰ চেনেলটোত আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু আপোনালোকৰ প্ৰশ্নসমূহ আমাক জনাব যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ ধন্যবাদ জনাইছোঁ পুনৰবাৰ লগ পাম নমস্কাৰ